ব্যঞ্জন বৰ্ণখনৰ সবতকৈ সহজ উপায়টো মই আজি তোক শিকাম এই ফুটটোৰ পৰা তই এই ফুটটোলৈ এডাল আঁচ টানিলি ইয়ালৈ টানিলি ইয়ালৈ টানিলি এইটোৰ পৰা ইয়ালৈ এনেকৈ আহি থাক ফুটে ফুটে এই নিয়মটোত যদি তই শিকিব নোৱাৰ তেতিয়াহ'লে ঘণ্টা কোনো মাষ্টৰে তোক শিকাব নোৱাৰে এই ফুটৰ পৰা এই ফুট এই ফুটৰ পৰা এই ফুট এইটো ফুটৰ পৰা এইটো দেখিছনে ফুটা ফুটে ফুটাই যা তাৰপিছত এই ফুট এই ফুট এই ফুট এই ফুট ক হ'লনে ক এতিয়া মই এনেকুৱা কেইটামান ফুট দিম তই এবাৰ খটো লিখিবি হ'ব নালাগে কটোকে লিখিবি হ'ব লিখ ফুটে ফুটে যাবি পাৰিছনে এইটো খুব সহজ উপায় প্ৰত্যেক ল'ৰা ছোৱালীয়ে পাৰে আৰু মোৰ তোৰ ওপৰত বিশ্বাস সেইখিনি মগজু তোৰ আছে দেখিছনে হৈছে কিন্তু কিবা এটা হাতৰ আকৌ বেয়া হৈছে ছাৰ প্ৰথমে হ'বই মোৰ এটাই ভাল লাগিছে 12 বছৰ বয়সত গুৰুজনা তোললৈ গৈছিল আৰু তই আজি দাঁতে উঠা বয়সত থানালৈ আহিছো ছাৰ দে লিখ আৰু এটা ফুট লগাবলৈ আছে দে গোটেইকেইটা লগা এইটো কি বেজন মন বেজমন আৰু এইটো ব্যঞ্জন বৰ্ণ কি বেজন মন ব্যঞ্জন বৰ্ণ বেজমন ব্যঞ্জন বৰ্ণ আজিৰ পৰা ব্যঞ্জন বৰ্ণত দুবিধ বৰ্ণ মুচি দিয়ক নালাগে বৰ্ড মচিব নালাগে তোক মচিব লাগিব এৰা